হেল্ল' এভৰিৱান, আহকচোন আজি অঞ্জনা মিনি ব্লগটোলৈ আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। এয়া যে দেখিছে কুকাৰত জুই জ্বলি থকা, মই বাৰু কুকাৰত যে এনেকৈ ভাত বনাইছোঁ আপোনালোকে বাৰু আচৰিত হৈছে নেকি? আৰু মই কেনেকৈ কুকাৰত ভাত বনাইছোঁ আপোনালোকক বাৰু মই নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আৰু এয়া দেখিছেই নহয়, মই যে কুকাৰত ভাত বনাই আছোঁ। কুকাৰত যে মই প্ৰথমতে পলিথিন এখন লগাই লৈছোঁ, সেই পলিথিনখন যে জ্বলি যোৱা নাই, কেনেকৈ ভাত বনাইছোঁ গম পাইছেনে? আপোনালোকে চাগে সকলোৱে জানে নহয়নে? গেছত যে ভাত চব্জি বনালে কুকাৰ বা গেছৰ বাচনবোৰ ক'লা নহয় আৰু লেতেৰা নহয়। কিন্তু ঠিক তেনেকৈ গেছ নহ'লেও জুইত আমি এনেকৈ ভাত ৰান্ধিব পাৰোঁ। আৰু এই পোষ্টটো মই পাইছিলোঁ প্ৰথমতে ফেচবুকৰ পৰা, আৰু ময়ো এদিন প্ৰমাণ চাওঁ বুলি তেনেকৈ কৰি চালোঁ আৰু সেইটো উত্তৰ মই পায়ে গ'লোঁ। আৰু চাওকচোন, মই যে এনেকৈ ভাত বনাইছোঁ, সঁচা কথা সেইটো কিন্তু লেতেৰা কেতিয়াও নহয়। অলপহে লেতেৰা হয় আৰু চাবোন দি ধুই দিলে গুচি যায়। আৰু মই তেনেকৈ জুইতে ব্যৱহাৰ কৰিছোঁ কুকাৰটো, কিন্তু তেনেকৈ ক'লা নহয়। আৰু মই সকলোখিনি বনাই হৈ যোৱাৰ পিছতে মই কুকাৰটো খুলি আপোনালোকক দেখাই দিম, আপোনালোকে তেতিয়াহে বিশ্বাস কৰিব নহয়নে বাৰু? আৰু এয়া মই ভাতখিনি বনোৱা হৈ গ'ল আৰু ইয়াৰ পিছতে মই চব্জিখিনিও তেনেধৰণে বনাই লৈছোঁ। আৰু চব্জিখিনি যেতিয়া মই গৰম পানী ঢালি দিলোঁ আৰু খুব সহজতে উতলি আহিলে দেখিছেই নহয়। তাৰপিছতে আকৌ মই ফ্ৰাই কৰা মাছখিনি চব্জিখিনিত ঢালি দিলোঁ। আৰু এটা কথা ক'বলৈ থাকি গ'ল, আপোনালোকে বাৰু চব্জিত কোনখিনি মাছ দিলে খাই ভাল পায়, কোন পিচ মাছ ভাল মানে নাপায়? মই পিছে ডাঙৰ হ'লেও সৰু হ'লেও ফিছা মাছ পিছে খাই বেছি ভাল পাওঁ। মই সেইটো কাৰণে মাছকেইপিচ এপিচ এপিচকৈ চাই আছোঁ, গম পাইছেই নহয় এইখিনি মানে ফিছা পিচ আছেনে নাই। সঁচাকৈ আছে। মই মাজৰ মাছখিনি নাখাওঁ, ফিছা পিচে খাওঁ, আৰু সেইটো কাৰণে মই নিজেই বাছিয়ে চাই লৈছোঁ। আৰু এই যে দেখিছে কুকুৰা কেইজনী, এইকেইজনী আমাৰ ঘৰৰে কুকুৰা হয়। কি যে আচৰিত বস্তু নহয়, দানা দিলে যে কুকুৰা মাংসটো বাঢ়ি যায় আৰু যে কুকুৰা ডাঙৰ হৈ আহে, সেইটো বহুত আচৰিত ধৰণৰ বস্তু নহয়নে বাৰু? আৰু আমাৰ কুঁৱাটো ওচৰতে আছে, যিহেতু পানীৰ কাৰণে সুবিধা হয়। জুইশালৰ ওচৰতে পানীকণ পাওঁ, বাচন বৰ্তন ধুবলৈও বা নিমখ হালধিকণ দিও হাতখন ধুবলৈ নহয়নে বাৰু? আৰু কুঁৱাটো আমাৰ ওচৰতে আছে, লগতে আকৌ বাচন ধোৱা পানী চাংখনো ওচৰতে আছে। মানে বাচনখিনি শুকালেহে আমি ভিতৰলৈ লৈ যাওঁ, বাহিৰতে ৰ'দ পৰে যিহেতু বাচনখিনি ধুনীয়াকৈ শুকুৱাই লওঁ নহয়নে বাৰু? ভিডিঅ'টো বাৰু আপোনালোকে চাই কেনেকুৱা পায় কমেণ্টত জনাবচোন। যদি ভাল লাগিলে লগতে ফ'ল' কৰি যাব। আৰু শেষত মই আপোনালোকক প্ৰমাণ হিচাপে দিছোঁ যে কুকাৰটো অকণো ক'লা নহয়। আৰু মই এতিয়া আপোনালোকক গুচাই দেখুৱাই দিম। এয়া দেখিছেনে, মই পলিথিনখন আঁতৰাই দিছোঁ। এয়া চাবচোন, মই পলিথিনখন আঁতৰাই দিম, কুকাৰটো গেছত বনোৱা নিচিনা ছফ্টেই হৈ থাকিব, কিন্তু ক'লা চাই তেনেকৈ লগা নাই। অকণমান তলতহে ক'লা চাই লাগিব, আৰু সেইকণ বাচন ধোৱা জাবৰডালে মজি দিলে সেইকণো নোহোৱা হৈ যাব। আৰু ধৰিব নোৱাৰে যে মই বাচনকেইটা জুইতে ব্যৱহাৰ কৰিলোঁ নে গেছতে ব্যৱহাৰ কৰিলোঁ। মই যেনেধৰণে ব্যৱহাৰ কৰিছোঁ আপোনালোকেও তেনেকৈ ব্যৱহাৰ জুইত কৰি চাবচোন, তেতিয়া প্ৰমাণসহ পাই যাব। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ আহোঁ, বাই বাই।